আঙুলি যদি কেনেকৈ লিখিবলৈ দিয়া হয় আৰু বিহু নাচত সকলোৱে জানে আমাৰ প্ৰদৰ্শনা আছে বা ভংগীমাৰ মূল হৈছে কঁকাল ভঙাটো তাৰ ওপৰত অনুভূতি খেলি আছে আৰু সেই কথাৰে আছে হাত ৰচা আৰু নাম আৰু নাচ কিমান ধুনীয়াকৈ তুমি গাব পাৰিছা যোজনাটো ইয়াৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু প্ৰদৰ্শনা কেইটা জানাই প্ৰথম যেতিয়া আমি বিহু নাচো ন আমি যেতিয়া বিহু নাচিছিলোঁ বৰ্তমান বৰষুণ বহাগতে বিহু পায় ন সাধাৰণতে সেইকাৰণে কি হয় বিহু নাচিলে অকণমানকৈ চলি যাব লাগে একদম অকণমান এইটো নাম হৈছে কি খুজি খুজি খুবি খুবি খুব ধুকে ধুকে যাব লাগে আৰু যিটো বাঁহী বা পেঁপা বা গগনা নাচত ভৰি চুচৰাই চুচৰাই যোৱা হৈছে যিটো মকৰা বুলি কোৱা হয় আৰু এইটো মানে এনে আৰু এতিয়া শুদ্ধ ৰূপ আৰু বিশেষজ্ঞসকলে নিয়ম কৰি দিছে যে গগনা নাচতে হওক বা পেঁপা নাচত এনেকৈ নাচিব নাচিলে ভাল হয় বা নাম ৰাইজটো পোৱা যায় আৰু সেইখনতে যে তোমালোকে নাম আৰু নাচ যোজনা দিবা খুব ধুনীয়াকৈ নাচিবা আৰু সুন্দৰ হ'ব বহুত ভাল লাগিছে আপোনালোকে গাইছে আমাৰ লোকগীতৰ ইমান ধুনীয়াকৈ চৰ্চা কৰিবলৈ আৰু ধন্যবাদ জনাইছোঁ আমাৰ এই লোকগীতখিনি আকৌ আমাৰ মৰমৰ পখিলা এজনী অকণমান সুন্দৰ ৰূপত শিকাই দিবলৈ লৈছে আৰু এই নাচ কিন্তু অতি সোনকালে আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে নৱমমান শ্ৰেণী আৰু হায়াৰ ছেকেণ্ডেৰী আৰু যদি এই পাঠ্যক্ৰমে কৰিব হয়তো মেজৰ ছাবজেক্টটো ল'বগৈ পাৰিব গতিকে শুদ্ধ ৰূপত দিয়ক আৰু পৰীক্ষা ইতিমধ্যে পাতিছে আশা ৰাখিছোঁ সুন্দৰ হ'ব আৰু পাঠকেইটা জানাই কেনেকৈ ইমানটো হ'লে পখিলা পাত চিধা হ'লে চেৰেকী তাৰপিছত এনেকৈ ঘূৰিলে হাউলি পাত ঘূৰি 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 চিধা হ'লে সেই পাতবিলাক ধুনীয়াকৈ আয়ত্ব ধুনীয়াকৈ নাচিবা সকলোৱে মোৰ বহুত বহুত মৰম কথা সুধিছে।